হেল্ল' এভৰিৱান, আজি অন্যথা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু মই ওলাইছোঁ ভাতি বনগাঁও বুলি কয়, ভাগৱত পাঠ হৈ আছে, তাত মই চাকি দিম বুলি ওলাইছোঁ। মই আৰু প্ৰিয়াক্ষী, আৰু মই ভাগৱতৰ মানে গৈ পেলাই চাকি দিম, আৰু মই অকণমান ফুৰিম বুলিও ভাবিছোঁ। যদি ফুৰিব পাৰোঁ তেন্তে আপোনালোকক দেখাই যাম দেই। আপোনালোকে মোৰ লগত ব'লক ভাগৱত পাঠলৈ যাওঁ। প্ৰিয়াক্ষীয়ে মই স্কুটিত আহি আছোঁ এটা মনোৰম পৰিৱেশ, ইমান ভাল লাগিছে। যদিও অকোৱা পকোৱা খলাব পৰা ৰাস্তা, তথাপিও আহি এটা কিবা এটা ভাল লাগিছে। চাৰিওফালে হাবি হাবি, অকল হাবি। আমি আহি আছোঁ বৰ্তমান ভাগৱতৰ অভিমুখে। এই ৰাস্তাটো এনেকৈ পাৰ কৰি পেলাই গ'লে আমি পাই যামগৈ। এইটো এটা পাৰ্ক লৈছোঁ এতিয়া, আৰু অলপমান দূৰ গৈ পালে আমি পামগৈ ভাগৱতৰ স্থান। দেখিছেনে পৰিৱেশটো ইমান ধুনীয়া লাগিছে। আমি ভাতি বনগাঁও আহি আছোঁ। ভাতি বনগাঁও এয়া ভাগৱতৰ অভিমুখে আহি আছোঁ। এইটো লাইনত আমি যাব লাগিব। বৰ নেৰানেপেৰা মানে অঁকা পকা ঠাই হয়, আৰু ইমান ধুনীয়া ধুনীয়াকৈ ঝাৰুবন বুলি কয়, ঝাৰুবন লাগি আছে। ঝাৰুবন নহয় জানো এইটো? ইমান ভাল লাগিছে চব, পৰিৱেশটো কিবা এটা ইমানেই ভাল লাগিছে। দেখিছে নাই? বহুত ভাল লাগিছে, ইমান ভাল লাগিছে। হাবি জংঘল, তথাপি বহুত দিনৰ মূৰত এনেকুৱা হাবি বজাই আহি আছোঁ। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো দেই। আমি নামঘৰ আহি পালোঁহি। নামঘৰ চাকি বন্তি জ্বলাই দিয়াৰ পাছত আমাক চাহ খাবলৈ মাতি আনিলে। আমি চাহ খালোঁ, মই আৰু প্ৰিয়াক্ষী। চাহ খোৱাৰ পাছত আমাৰ জলপান খাবলৈ মাতিছিলে, কিন্তু আমি নগ'লোঁ, কাৰণ মোৰ মাতটো শুনিছে। মোৰ গা অসুখ, আজি ভালেমান দিন পৰি আছোঁ, জ্বৰ, কাহ, পানী লগা। তথাপিও তেনেকৈ গ'লোঁ, কাৰণ ভাগৱত বুলি ক'লে কেতিয়াও পাছ কৰিব নাপায়। বেমাৰ আজাৰ হ'লেও মানে মই সেই তাজলৈকে নহয়, মই যাওঁ নামৰ ক্ষেত্ৰত। আৰু মোৰ বহুত ভাল লাগিলে, পৰিৱেশটো বহুত ভাল লাগিলে। মানে বহুত বছৰৰ মূৰত গৈছোঁ। ইমান ধুনীয়াকৈ মানে কিছুমান দৃশ্য ইয়াত দেখিছে, ইমান ধুনীয়াকৈ থৈছে, বহুত ভাল লাগিলে। অকণমান মই ৰাখি থ'লোঁ মোৰ ভিডিঅ'ৰ যোগেদি। বহুত দিনৰ মূৰত ভাতি বনগাঁও আলহী খাবলৈ আহিলোঁ, আৰু মই এগৰাকী নবৌ ঘৰলৈ গ'লোঁ। আৰু নবৌ হৈছে অতি মৰমৰ, আৰু নবৌৱে মোক যথেষ্ট মৰম কৰে। আপোনালোকক মই চিনাকি কৰি দিওঁ। আমাৰ নবৌ হয়, এই নবৌক অকণমান মই চিনাকি কৰি দিলোঁ। এয়া দেখিছে নহয়, বহুত মৰম চেনেহ আমাৰ, আৰু মোক বহুত মৰম কৰে। আগতে মই আহি পেলাই থাকোঁহিও নবৌৰ ওচৰত। আজি বহুত বছৰ মই নবৌক লগ পাই মোৰ বহুত ভাল লাগিলে। মই অকণমান মোৰ চেনেলটোৰ যোগেদি আপোনালোকক দেখাই দিছোঁ মোৰ নবৌক। এইখন নদী মানে দিখৌ নদীখন, আৰু মাজেদি এডাল সাঁকো দেখিছে নহয়। আমি গোটেইখিনিয়ে নদীৰ কিনাৰত গৈ পেলাই নদীখন উপভোগ কৰি আছোঁ, চাই আছোঁ। আৰু এইটো পাৰে আছে ভাতি বনগাঁও, আমি ভাতি বনগাঁও পাৰে আছোঁ, আৰু ইখন হৈছে বাৰেঘৰীয়া বনগাঁও। ইমান ধুনীয়া এটা বালিচৰৰ সৈতে, বালিচৰ বুলি কয়, বালিচৰৰ সৈতে ইমান ধুনীয়াকৈ, আৰু কিনাৰতে এখন ইমান ধুনীয়া এখন বাৰী আছে। এই নবৌহঁতৰ বাৰী হয়, আমি তাকে চাবলৈ আহিলোঁ, আপোনালোককো দেখাই দিলোঁ। এয়া আমাৰ প্ৰিয়াক্ষী লগৰ হয়, এয়া ঋষভ, আৰু এয়া যতীন হয়। আমাৰ ঘৰত বিহু খাবলৈ আহিছে। ঋষভক আজি বহুত দিনৰ মূৰত দেখিছোঁ, বহুত দিন মানে তেনেই অকণমানতে 6-7 বছৰ আগতে দেখা। এতিয়া ইমান ডাঙৰ হ'ল ল'ৰাটো, দেখি ভাল লাগিছে, আৰু বহুত দিনৰ মূৰত লগ পাইছোঁ। আৰু যতীনকতো পায়ে আছোঁ বাৰু, প্ৰিয়াক্ষী লগৰ হয়। মোৰ ভিডিঅ'ৰ যোগেদি ইহঁতৰ মানে এটা স্মৃতি ৰাখি থৈছোঁ দেই। আমাৰ ভনীয়েকে বায়েকক লৈছে, দেখিছে নাই? ভনীয়েকে বায়েকক লৈছে। বা চা, আমাৰ বাজনী শুই থাকিলে নি বাৰু? নাই হোৱা। কি যে মৰম, কি যে মৰম। এনেকেনো বা মৰম কৰেনে বাৰু? বা বছৰৰ লাষ্ট দিন বুলি এয়া আমাৰ চোনাকছে খুৱাইছে প্ৰিয়াক্ষীয়ে ভাত। মানে সদায় খুৱাই, আজি লাষ্ট দিন বুলি অকণমান বেছিকৈ খুৱাই দিছে। নমস্কাৰ, মোৰ নাম শ্ৰী সোণাক্ষী দাস। আজি আপোনালোকৰ আগত মই এটি গীত পৰিৱেশন কৰিম। হাই, আজি মই খাম এইফালে দেখা দিয়া। এইফালে টেঙা বগৰী লৈছোঁ, মিঠা বগৰী লৈছোঁ, এইফালে আম আদা, টেঙা বগৰী লৈছোঁ, এইটো মিঠা বগৰী লৈছোঁ, এইটো আম আদা, নহৰু আদা, এয়া চাটনি বনাইছে। আৰু এইফালে একদম টেঙা মানে
মানে পূৰা টেঙা আৰু বগৰী চাটনি, আৰু এইফালে লৈছোঁ মাছ, আৰু এইফালে লৈছোঁ মই গৰম, আৰু এইফালে লৈছোঁ মানে মাছৰ আঞ্জা, আৰু এইফালে লৈছোঁ মই ধনিয়া, আৰু এইফালে লৈছোঁ লাই শাক আৰু কি পালেং শাক, আৰু এইফালে লৈছোঁ পানী বটলটো থাকিবই আমাৰ লগত, হয় নাই ক'লে। আৰু এতিয়া মই খোৱা ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্টে আঞ্জা পৰা ষ্টাৰ্ট কৰিছোঁ। কেনেকুৱা হৈছে আপোনালোকক ক'ম দেই। বিৰাট ধুনীয়া হৈছে। মাছ লৈছোঁ। কঁকালো ভাং দেখিলে আহো বুলি নকবা, তীপ্ত দেখিলে আহো বুলি নকবা, মাজনী ঐ মোৰে দুপানী পৰা ঘৰ, হাতত চৰিয়ালৈ পানী টুকি থাকোঁতে মাজনী, হাতত চৰিয়ালৈ পানী টুকি থাকোঁতে মাজনী, মাজনী ঐ হ'বনো পানী লগা জন, ঐ জানৈ আকাশখন ধুনীয়া, ঐ জানৈ তৰাৰে জিলিকা, মানে মই তোমাক ভাল পাওঁ জানানে, ভাল লাগিছে যদি, মনে খাইছে যদি, কইনো কৈ নিদিয় কিয়, না 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 না, মই তোমাক ভাল পাওঁ জানানে, ঐ নুসুধিবা তোমালৈ মোৰ মৰম আছে কিমান, সাগৰৰ পানী যিমান, নুসুধিবা প্ৰেমৰ নদী দূৰ সীমা কিমান, ঐ বিশালা